Chandubi FESTIVAL চাবলৈ আহি ৰাতি আজি আমি চাংঘৰতে শুই দিলো ৰাইজ। নমস্কাৰ ৰাইজ, আমি যেহেতু আহিছিলো চান্দুবিলৈ বুলি আৰু ইয়াত চলি আছে Chandubi FESTIVAL আৰু মোৰ লগত থকা মানুহজন হ'ল পবিত্ৰ খুৰা, মানে পবিত্ৰ খুৰা ইয়াৰ লোকেলে মানুহ আমাৰ লগত আহিছিল বাৰু ফুৰিবলৈ। আৰু এইপিনে আমি Chandubi পিকনিক স্পটৰ পৰা আহি পালো Chandubi মেলালৈ আৰু ইয়াত চাকছো মানুহে ইমান মানুহ আচৰিত খাই গ'লো। আৰু ইয়াত চলি আছে Chandubi FESTIVAL আৰু প্ৰথমতে আহি ধুনীয়াকৈ মই এটা ঘৰ দেখিলোঁ আৰু ঘৰটো ধুনীয়াকৈ মানে বাঁহ বেতেৰে সজাই তুলিছে, লগতে খেৰেৰেও। আৰু ইয়াত আমাৰ মৰমৰ জুবিন দাক ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলিও দিয়া হৈছে। আৰু এইপিনে ইয়াত দেখিলোঁ ধুনীয়াকৈ মুখা শিল্পবোৰত ধুনীয়াকৈ প্ৰদৰ্শন কৰি সজাই তুলিছে। চাকছো ইমান ধুনীয়াকৈ সজাই তুলিছে। আৰু ইয়াত আহি মই এটা আচৰিত বস্তু দেখিলোঁ আৰু চাকছো আপোনালোকে মানে বাঁহ বেতেৰে মানে বাঁহৰ মূৰাৰে মানে মানুহৰ মূৰ্তিবিলাক বনাইছে। চাকছো বাঁহৰ যি মূৰা থাকে তাৰ পৰা মানুহবিলাকৰ মুখাবোৰ বনাইছে। আৰু ইয়াত আমাৰ মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই ধুনীয়াকৈ এটা চাংঘৰ বনাইছে আৰু চাংঘৰটো ধুনীয়াকৈ অলপ শুই দিলোঁ ৰাতি। আৰু আমি আহি পাওঁতে সন্ধিয়া হৈছিল আৰু ৰাতি হৈ গ'ল। যদি আপোনালোকেও আহিব বিচাৰে আহিবচোন এবাৰ।